हेलो एवरीवन मैं फणिमा मोर भिडिओলৈ আপোনালোকক স্বাগতম। আজি হৈছে 20 জুন। আপোনালোক সকলোৱে জানে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটোত তেওঁৰ স্মৃতিত প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। হে প্ৰথমে প্ৰধান অধ্যক্ষই বন্তি প্ৰজ্বলন কৰিলে, কিছু মহাজনৰ উপলক্ষে বক্তব্য দাঙি ধৰিলে আৰু ডিপাৰ্টমেণ্ট টিচাৰো কিছু বক্তব্য দিলে। 1909 চনত জন্ম যেতিয়া আনডিভাইডেড ইণ্ডিয়া আছিল বাংলাদেশত, তাৰপিছত তাৰপৰা তেওঁ তেজপুৰত থাকিবলৈ লয়। 1969 চনৰ 20 জুনত আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হয়। তেওঁৰ মৃত্যু দিনটো অসম চৰকাৰে ৰাভা দিৱস হিচাপত উদযাপন কৰিবলৈ স্বীকৃতি দিছে। এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱ গোটেই অসম ঘূৰি ফুৰিছিল। আমাৰ অসমীয়া জাতিৰ উন্নতিৰ কাৰণে, কলা সংস্কৃতিৰ উন্নতিৰ কাৰণে, আমাৰ নাটকৰ কাৰণে, অসমীয়া চিনেমাৰ কাৰণে গদ্য পদ্য ইতিমধ্যে বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে আৰু এই অনুষ্ঠান শেষ হোৱাৰ পিছত মোৰ প্ৰিয় বান্ধৱী এজনীৰ বাৰ্থডে উপলক্ষে তাই কিবা কিবি খোৱালে। আশা কৰোঁ তেওঁৰ মনোকামনা সকলো পূৰণ হওক আৰু আহিবলগীয়া দিনবোৰ ভালে ভালে পাৰ কৰক। আপোনালোকক দোকানখন দেখুৱালোঁ আৰু এয়া হৈছে ঘৰৰ পাচলিৰ ৰাইচ। মোৰ ভিডিঅ'টো প্ৰথম চাই আছে যদি তেন্তে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ।